আপোনালোকৰ বাৰু মানিমুনি আঞ্জা কাৰ কাৰ প্ৰিয়? আজি মই কণীৰ সৈতে বনাইছোঁ। ইয়াৰ বাবে বৰ মানিমুনি সৰু মানিমুনি দুইবিধে লৈছোঁ। ধুনীয়াকৈ শাকখিনি মই ধুই লৈছোঁ আৰু তাৰ পাছত এয়া অলপ সৰু সৰুকৈ কাটি ল'লোঁ। যিহেতু এতিয়া মই মিক্সিত খুন্দিম সেয়েহে শিপাখিনি থকাৰ বাবে অলপ কুটি ল'লোঁ আৰু এইখিনি মই পিচি ল'লোঁ। ইয়াৰ পৰা এতিয়া মই ৰসখিনি উলিয়াই ল'ম সীতাখিনি আঁতৰাই। সীতাখিনি খাবলৈ ভাল নালাগে দিলে, অলপ ডাঠ ডাঠ লাগে, সেয়েহে সীতাখিনি মই আঁতৰাই পেলাই ল'লোঁ। লগতে এইফালে বইল কৰিলোঁ কণীখিনি আৰু আলু। কেৰাহী এখন পাতি নহৰু আদা পিঁয়াজ তেজপাত সকলোখিনি দি কণীকেইটাও ফ্ৰাই কৰি ল'লোঁ। আনফালে আকৌ আলুখিনিও পিটিকা বনাই ল'লোঁ। এতিয়া মই কণীখিনি ৰঙচুৱা হোৱাৰ পাছত ইয়াতে আলু দিলোঁ আৰু লগতে মই মানিমুনিৰ পৰা উলিয়াই থোৱা ৰসখিনিও দি দিলোঁ। ইয়াত যে জালুক কেইটামান দিবলৈ পালে বৰ ভাল লাগিলেহেঁতেন, কিন্তু আজি